অসমৰ বিটেডি এলেকাত চলি থকা হত্যা হিংসা নিৰ্বাপিত হওক আৰু ৰাইজৰ মাজলৈ শান্তি তথা স্বাভাৱিক অৱস্থা ঘূৰি আহক এই আশা অসমৰ বিশিষ্ট নাগৰিক সমাজৰ। সংঘৰ্ষত সদায় সাধাৰণজনে কষ্ট ভোগ কৰে, জীৱন হেৰুৱায়। গতিকে ৰাইজে ধৈৰ্যৰে শান্তিৰ বাবে কাম কৰক আৰু চৰকাৰে বিহিত ব্যৱস্থা হাতত লওক। বিটেডি অঞ্চলত চলি থকা নৰসংহাৰ ৰোধ কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলিও নাগৰিক সমাজে অভিযোগ কৰে। সন্মিলিত নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত 10টা প্ৰস্তাৱ লোৱা হয়। সকলোৱে একমুখে নাৰকীয় হত্যাকাণ্ডক গৰিহণা দিয়ে আৰু চৰকাৰৰ ব্যৰ্থতাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। নাগৰিক সমাজে অঞ্চলটোত থকা অবৈধ অস্ত্ৰ জব্দ কৰা তথা ঘটনাৰ উচিত তদন্তৰ দাবী কৰে। লগতে সিদ্ধান্ত লোৱা হয় সংঘৰ্ষ পীড়িত অঞ্চললৈ সচেতন নাগৰিকৰ এটি দল প্ৰেৰণ কৰা হ'ব। নাগৰিক সমাজৰ সিদ্ধান্তসমূহ ঘোষণা কৰি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁয়ে কয়, আৰু ইতিমধ্যে আমাৰ ফালৰ পৰা এটা সজাতি দল যাব বিভিন্ন ঠাইলৈ, গৈ তাত তেওঁলোকে বিভিন্ন মানুহৰ অভাৱ অভিযোগ শুনিব, শুনি পেলাই এটা সম্যক ধাৰণা কৰিব পাৰিব কি হ'ল। কাৰণ এতিয়ালৈকে আমি আচলতে গোটেই কথাটো তলানলা একো তেনেকৈ পোৱা বুলি আমি ক'ব নোৱাৰোঁ। মুঠৰ ওপৰত এইটো এটা সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, গতিকে ইয়াকে লৈ বড়ো অবড়ো হিন্দু মুছলমানৰ কোনো সংঘৰ্ষৰ কোনো ইয়াত স্থলেই নাই। আমি এইটো কৈছোঁ যে বৈধ হওক অবৈধ হওক এইবিলাক মানুহক থাকিব দিব নালাগে, কাৰণ এইবিলাকে যথেষ্ট হিংসাত্মক পৰিস্থিতি জন্ম দিছে আৰু বহুত নিৰীহ মানুহ নিহত হৈছে। এই চব অস্ত্ৰ ঘূৰাই ল'ব লাগে, জব্দ কৰিব। সভাখনত হেমেন দাস, নিত্য বৰা, হাইদৰ হুছেইন, আব্দুল মান্নান, আদিত্য খাখলাৰী, লোকনাথ গোস্বামী, হাফিজ ৰচিদ চৌধুৰী, উদয়াদিত্য ভৰালী, সুমিত্ৰা হাজৰিকা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।